আমি যে কথাই প্ৰতি 18 পুৰাণৰ কথা কৈ থাকোঁ 18 পুৰাণ কি কি আপুনি জানেনে 18 পুৰাণত কি কি লিখা আছে হেয়া আপুনি জানেনে আজি আমি আপোনাক 18 পুৰাণৰ বিষয়ে কম 18 পুৰাণত মনুষ্যৰ কাৰণে কি কি জ্ঞান আছে হেয়া আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম আমাৰ সনাতন ধৰ্মাৱলম্বী লোকসকল বহু ক্ষেত্ৰত আমি দুৰ্বল কাৰণ আমি বেদ পুৰাণৰ জ্ঞান ভালদৰে নাজানো বাবে আমি বহু ক্ষেত্ৰত দুৰ্বল হৈ আছো কিন্তু আজি আমি আপোনাক সবল কৰাৰ চেষ্টা চলাম এই ভিডিঅ'টোত 18 পুৰাণত কি কি লিখা আছে হেয়া আপুনি জানিব পাৰিব কোনোবা মানুহে যদি আপোনাক সোধে হিন্দু ধৰ্মত কিমানখন পুৰাণ আছে আৰু সেই পুৰাণত কি লিখা আছে তেতিয়া আপুনি তেওঁক কি উত্তৰ দিব সেই সকলোখিনি জানিবৰ কাৰণে আজি আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব কিমানখন পুৰাণ আছে সেই পুৰাণৰ নাম কি তাৰ গুৰুত্ব মহত্ব কি তাৰ তত্ত্ব কি আজি আপুনি সকলো জানিব পাৰিব পুৰাণ কি পুৰাণৰ শব্দগত অৰ্থ কি সকলো থাকিব এই ভিডিঅ'টোত নমস্কাৰ প্ৰিয় দৰ্শক কানেক্ট টু তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুৰাণৰ অৰ্থ হৈছে প্ৰাচীন আখ্যান সনাতন ধৰ্মত সকলোবোৰ ধাৰ্মিক গ্ৰন্থৰ ভিতৰত পুৰাণ হৈছে এক অন্যতম লগতে প্ৰাচীন গ্ৰন্থসমূহৰ ভিতৰত পুৰাণ অন্যতম পুৰাণত উল্লেখ থকা কথা বা পুৰাণৰ যি জ্ঞান হেয়া আজি আখৰে আখৰে সত্য প্ৰমাণিত হৈছে পুৰাণত উল্লেখ থকা জ্ঞান আমাৰ হিন্দু সংস্কৃতিৰ আধাৰ এই কথাবোৰক লৈ আপুনিও নিশ্চয় একমত কিন্তু পুৰাণ কেইখন বা পুৰাণৰ নাম কি কি বা পুৰাণৰ অৰ্থ কি বা সেই পুৰাণত কি কি কথা উল্লেখ আছে হেয়া সকলোৱে নাজানে পুৰাণত হিন্দু ধৰ্মৰ ঈশ্বৰ সন্ত ঋষি মুনি বীৰ ৰজাৰ দ্বাৰা ৰচনা কৰা লীলা তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে বিস্তাৰিত ৰূপত বৰ্ণনা কৰা আছে পুৰাণ প্ৰথমতে সংস্কৃত ভাষাতেই উল্লেখ আছিল তাৰ পৰৱৰ্তী সময়ত হিন্দী আৰু ইংৰাজীলৈও অনুবাদ কৰা হৈছে যাতে সকলো মানুহে পুৰাণৰ তত্ত্ব উপলব্ধি কৰিব পাৰে বুজিব পাৰে আৰু জীৱনত সেই জ্ঞান বা সেই উপলব্ধিবোৰ ব্যৱহাৰ কৰিব পাৰে হিন্দু ধৰ্মত প্ৰায় 18খন পুৰাণ আছে সেই পুৰাণৰ প্ৰথমে আছে ব্ৰহ্মপুৰাণ পদ্মপুৰাণ বিষ্ণু পুৰাণ বায়ু পুৰাণ ভাগৱত পুৰাণ নাৰদ পুৰাণ মাৰ্কণ্ড পুৰাণ অগ্নি পুৰাণ ভৱিষ্য পুৰাণ লিংগ পুৰাণ বৰাহ পুৰাণ স্কন্দ পুৰাণ ব্ৰাহ্মণ পুৰাণ কুৰ্ম পুৰাণ মৎস্য পুৰাণ গৰুড় পুৰাণ আৰু ব্ৰহ্মাণ্ড পুৰাণ এই সকলো পুৰাণতে দেৱী দেৱতাৰ দ্বাৰা আধাৰিত বিভিন্ন কথা উল্লেখ আছে য'ত পাপ পুণ্য ধৰ্ম কৰ্মৰ বিষয়ে উল্লেখ আছে দুই এখন পুৰাণত এই সুন্দৰ সৃষ্টিৰ আঁৰৰ পৰা এই সৃষ্টিৰ অন্তলৈকে সমগ্ৰ বিৱৰণ আছে ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে স্বৰ্গ নৰকৰ যাত্ৰা পৰ্যন্ত উল্লেখ আছে পুৰাণত শাস্ত্ৰৰ মতে ব্ৰহ্মদেৱে নিজৰ পুত্ৰ মৰিজক কৈছিল যি ব্যক্তিয়ে নিজৰ জীৱনকালত এই 18 পুৰাণৰ নাম আৰু এই 18 পুৰাণত লিখা কথাবোৰ শ্ৰৱণ বা কীৰ্তন কৰে সেইজনেই এই 18 পুৰাণৰ পৰা লাভ কৰা সকলো পুণ্য লাভ কৰিব পাৰে এতিয়া এই 18 পুৰাণৰ বিষয়ে আমি কিছু কথা পাতো আহক এক নম্বৰতে আছে ব্ৰহ্মপুৰাণ আপুনি জানেনে এই পুৰাণ কি ব্ৰহ্মপুৰাণৰ ৰচনা কোনে কৰিছিল 18 পুৰাণৰ নামৰ এই তালিকাখনত প্ৰথমে আহে ব্ৰহ্মপুৰাণৰ নাম এই পুৰাণৰ সৃষ্টিকৰ্তা হৈছে মহৰ্ষি বেদব্যাস এই পুৰাণক মহাপুৰাণ বুলিও কোৱা হয় বেদব্যাসে এই পুৰাণ সংস্কৃত ভাষাত লিখিছিল মহৰ্ষি বেদব্যাসে ব্ৰহ্মপুৰাণত 10,000 শ্লোকত বহু মহত্বপূৰ্ণ কথা উল্লেখ কৰি গৈছে কেনেকৈ এই সৃষ্টিৰ জন্ম হৈছিল পৃথিৱীত কেনেদৰে জলৰ উৎপত্তি হ'ল ব্ৰহ্মাৰ সৃষ্টিনো কেনেকৈ হ'ল এই সকলো আছে এই পুৰাণত ব্ৰহ্মা আৰু দেৱ দানৱৰ কেনেকৈ জন্ম হৈছিল সূৰ্য আৰু চন্দ্ৰৰ বংশধৰ কোন আছিল ভগৱান শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ অৱতাৰ গাথা ব্ৰহ্মা পূজন বিধি মা পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ ভগৱান বিষ্ণুৰ পূজন বিধি শ্ৰাদ্ধ আদিৰ বিষয়ে এই ব্ৰহ্মপুৰাণত উল্লেখ আছে ইয়াত অনেক তীৰ্থৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰা হৈছে সমান্তৰালভাৱে ব্ৰহ্মপুৰাণত কলিযুগৰ বিৱৰণো আছে ব্ৰহ্মদেৱক আদিদেৱ বুলিও কোৱা হয় সেইবাবেই এই পুৰাণক আদি পুৰাণ নামেৰেও জনা যায় দুই নম্বৰতে আহে পদ্মপুৰাণ আপুনি জানেনে কি এই পদ্মপুৰাণ এই পদ্মপুৰাণৰ ৰচক কোন পদ্ম মানে কমল মানে পদুম ফুল
এই পুৰাণৰো ৰচক হৈছে মহৰ্ষি বেদব্যাস। বেদব্যাসে সংস্কৃত ভাষাত এই পুৰাণ উল্লেখ কৰিছিল। এই পুৰাণত সৰ্বমুঠ 55,000 শ্লোক আছে। এই পুৰাণত উল্লেখ আছে ব্ৰহ্মদেৱ ভগৱান নাৰায়ণৰ নাভিৰ পৰা উৎপত্তি হৈছিল আৰু তেওঁৱেই এই সৃষ্টিৰ ৰচনা কৰিছিল। এই পুৰাণত সৃষ্টিখণ্ড, ভূমিখণ্ড, স্বৰ্গখণ্ড, পাতালখণ্ড আৰু উত্তৰখণ্ডত ভগৱান বিষ্ণুৰ মহিমা, ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান শ্ৰীৰামৰ লীলা, পবিত্ৰ তীৰ্থৰ মহানতা আৰু তুলসীৰ মহিমাৰ বিষয়ে উল্লেখ আছে। লগতে বিভিন্ন ব্ৰতৰ বিষয়ে সুন্দৰকৈ অদ্ভুত ধৰণেৰে উল্লেখ আছে এই পুৰাণত। 3 নম্বৰত বিষ্ণু পুৰাণ। আপুনি জানেনে বিষ্ণু পুৰাণ কি? বিষ্ণু পুৰাণৰ ৰচক কোন? পবিত্ৰ পুৰাণৰ ভিতৰত বিষ্ণু পুৰাণ হৈছে অন্যতম। ভগৱান বিষ্ণুৰ মহিমাৰ অদ্ভুত বিৱৰণ দিয়া আছে এই পুৰাণত। বিষ্ণু পুৰাণৰ ৰচক হৈছে পৰাশৰ ঋষি। তেওঁৱেই এই পুৰাণ সংস্কৃত ভাষাত উল্লেখ কৰিছিল। এই পুৰাণত দেৱী দেৱতাৰ উৎপত্তি, ভক্ত প্ৰহ্লাদৰ কথা, সমুদ্ৰ মন্থন, ৰাজ ঋষি আৰু দেৱ ঋষিৰ চৰিত্ৰৰ বিষয়ে যুক্তিবাদী বৰ্ণনা আগবঢ়োৱা হৈছে। সমান্তৰালভাৱে এই পুৰাণত শ্ৰীকৃষ্ণ কথা আৰু ৰাম কথাৰ উল্লেখ আছে। তদুপৰি এই পুৰাণত ব্ৰহ্মাণ্ডৰ উৎপত্তি, গ্ৰহ নক্ষত্ৰ, পৃথিৱী, জ্যোতিষ, আশ্ৰম ব্যৱস্থা, বৰ্ণ ব্যৱস্থা, গৃহস্থ ধৰ্ম, বেদৰ শাখা, শ্ৰাদ্ধ বিধি, ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ মহিমা আদিৰ বিষয়ে বৰ্ণনা কৰা আছে। 4 নম্বৰত আহিল বায়ু পুৰাণ। বায়ু পুৰাণ কি? বায়ু পুৰাণৰ ৰচক। বায়ু পুৰাণৰ বিষয়ে আপুনি শুনিছেনে? বায়ু পুৰাণৰ ৰচকো হৈছে শ্ৰী বেদব্যাস। এই পুৰাণত 112টা অধ্যায়, 2টা খণ্ড আৰু 11,000 শ্লোক আছে। বায়ু পুৰাণত ভূগোল, যোগ, সৃষ্টিকৰ্ম, তীৰ্থ, শ্ৰাদ্ধ, ঋষিবংশ, পিতৃগণ, ঋষিবংশ, ৰাজবংশ, সংগীতশাস্ত্ৰ, বেদশাস্ত্ৰ, শিৱভক্তি আদিৰ বিষয়ে বিস্তাৰিত ৰূপত বৰ্ণনা কৰা আছে। শিৱ পূজন আৰু তেওঁৰ মহিমাৰ বিষয়ে বিস্তাৰিত ৰূপত এই পুৰাণত বৰ্ণনা কৰা হৈছে। সেইবাবেই এই পুৰাণক শিৱ পুৰাণ বুলিও কোৱা হয়। এই পুৰাণত ভাৰতৰ বিষয়েও উল্লেখ আছে তথা নদী, পৰ্বত, খণ্ড, দ্বীপ আৰু লংকাৰ বিষয়েও উল্লেখ আছে। তাৰ উপৰিও এই পুৰাণত বৰুণ বংশ, চন্দ্ৰবংশ আদিৰ বিষয়েও সুন্দৰকৈ বৰ্ণনা আছে। 5 নম্বৰত আহিল ভাগৱত পুৰাণ। আপুনি জানেনে এই ভাগৱত পুৰাণ কি? এই পুৰাণৰ ৰচক কোন? হিন্দু ধৰ্মৰ 18 পুৰাণৰ ভিতৰত এই ভাগৱত পুৰাণ হৈছে 5খন পুৰাণ। এই পুৰাণক ভাগৱত পুৰাণ বা শ্ৰীমদ ভাগৱতম বুলিও জনা যায়। এই পুৰাণৰো ৰচক হৈছে বেদব্যাস। তেওঁ এই পুৰাণ সংস্কৃতত লিখিছিল। ভাগৱত পুৰাণত 12 স্কন্ধ আৰু 18,000 শ্লোক আছে। কোৱা হয় এই পুৰাণে হেনো আত্মাৰ মুক্তিৰ মাৰ্গৰ বিষয়ে উল্লেখ কৰে। এই পুৰাণৰ মুখ্য বিন্দু হৈছে প্ৰেম আৰু ভাৱভক্তি। এই পুৰাণে শ্ৰীকৃষ্ণক ভগৱান ৰূপত তুলি ধৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম, লীলা আৰু প্ৰেম খুব বিস্তাৰিত ৰূপত এই পুৰাণে উল্লেখ কৰিছে। এই পুৰাণত পাণ্ডৱ আৰু কৌৰৱৰ মাজত হোৱা মহাভাৰতৰ যুদ্ধ আৰু সেই যুদ্ধত ভগৱান শ্ৰীকৃষ্ণৰ ভূমিকাৰ বিষয়েও উল্লেখ কৰিছে। তদুপৰি ভগৱান শ্ৰীকৃষ্ণই কেনেদৰে দেহ ত্যাগ কৰিছিল, কেনেদৰে দ্বাৰকা নগৰী জলমগ্ন হৈছিল আৰু কেনেকৈ যদুকুল ধ্বংস হৈছিল, সকলো এই পুৰাণত সুন্দৰকৈ উল্লেখ আছে। 6 নম্বৰত নাৰদ পুৰাণ। আপুনি জানেনে নাৰদ পুৰাণ কি? নাৰদ পুৰাণৰ ৰচক কোন? নাৰদ পুৰাণক নাৰদীয় পুৰাণ বুলিও কোৱা হয়। কোৱা হয় এই বৈষ্ণৱ পুৰাণ স্বয়ং নাৰদ মুনিয়ে কৈছিল। মহৰ্ষি বেদব্যাসে এইখিনিক সংস্কৃত ভাষাত লিখিছিল। এই পুৰাণত শিক্ষা, জ্যোতিষ, ব্যাকৰণ, গণিত আৰু ঈশ্বৰৰ উপাসনাৰ বিধি বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। এই পুৰাণত 25,000 শ্লোক আছে আৰু ইয়াৰ 2টা ভাগ আছে। প্ৰথমটো ভাগত ব্ৰহ্মাণ্ডৰ উৎপত্তি, বিনাশ, মন্ত্ৰোচ্চাৰণ, গণেশ পূজা, অন্য পূজন বিধি, হৱন, যজ্ঞ, মাহত আহিবলগীয়া ব্ৰত আৰু বিধি, এই সকলোবোৰৰ বিষয়ে এই পুৰাণে উল্লেখ কৰিছে। দ্বিতীয়টো ভাগত ভগৱান বিষ্ণুৰ সৈতে জড়িত অৱতাৰ সন্দৰ্ভত খুব সুন্দৰকৈ বিৱৰণ আছে। লগতে এই পুৰাণত কলিযুগত হ'বলগা পৰিৱৰ্তনৰ বিষয়েও বিস্তাৰিত ৰূপত উল্লেখ আছে। 7মত আহিল মাৰ্কণ্ড পুৰাণ। আপুনি জানেনে এই পুৰাণ কি? এই পুৰাণৰ ৰচক কোন? কি আছে এই পুৰাণত? এই পুৰাণৰ বিষয়ে আগতে আপুনি শুনিছিলেনে? 18 পুৰাণৰ ভিতৰত 7মখন পুৰাণ হৈছে মাৰ্কণ্ড পুৰাণ। এই পুৰাণত 137 অধ্যায়
আৰু ৯,০০০ শ্লোক আছে। মহৰ্ষি মাৰ্কণ্ডই কোৱাৰ কাৰণে এই পুৰাণক মাৰ্কণ্ড পুৰাণ বুলি কোৱা হৈছে। এই পুৰাণ দুৰ্গাচৰিতৰ বিৱৰণৰ বিষয়ে জনাজাত। এই পুৰাণত ঋষিয়ে মানৱ কল্যাণৰ কাৰণে ভৌতিক, সাংসাৰিক, আধ্যাত্মিক, নৈতিক বিষয়ৰ বিষয়ে উল্লেখ কৰিছে। এই পুৰাণত পক্ষীৰ পূৰ্বজন্ম, দেৱ ইন্দ্ৰৰ দ্বাৰা দিয়া অভিশাপৰ, ৰোগ বিকাৰৰ বিষয়েও উল্লেখ আছে। ইয়াত দ্ৰৌপদীৰ পুত্ৰ কথা, বালভদ্ৰ কথা, হৰিশ্চন্দ্ৰৰ কথা, সূৰ্যদেৱৰ জন্মৰ আদিৰ বিষয়েও এই পুৰাণত উল্লেখ আছে। ৮ নম্বৰত আহিল অগ্নিপুৰাণ। অগ্নিপুৰাণ কি? এই অগ্নিপুৰাণৰ সৃষ্টিকৰ্তা কোন? ১৮ পুৰাণৰ অষ্টমখন পুৰাণেই হৈছে এই অগ্নিপুৰাণ। এই পুৰাণৰো ৰচক হৈছে বেদব্যাস। স্বয়ং অগ্নিদেৱে গুৰু বশিষ্ঠক শুনাইছিল কাৰণেই এই পুৰাণক অগ্নিপুৰাণ নামেৰে জনা যায়। বিস্তৃত জ্ঞান ভাণ্ডাৰ, বিচিত্ৰতাৰ কাৰণে এই পুৰাণৰ এক বিশেষ স্থান আছে। এই পুৰাণত ত্ৰিদেৱৰ বিষয়ে উল্লেখ আছে, অৰ্থাৎ ব্ৰহ্মদেৱ, বিষ্ণু আৰু মহাদেৱৰ বিষয়ে উল্লেখ আছে। লগতে সূৰ্য পূজন বিধিৰ বিষয়েও এই পুৰাণে উল্লেখ কৰিছে। এই পুৰাণত মহাভাৰত আৰু ৰামায়ণৰ সংক্ষিপ্ত বিৱৰণ আছে। সমান্তৰালভাৱে এই পুৰাণত কুৰ্ম আৰু মৎস্য অৱতাৰ, দীক্ষা বিধি, সৃষ্টিৰ স্বজন, বাস্তুশাস্ত্ৰ, পূজা, মন্ত্ৰ আদিৰ বিষয়ে সুন্দৰ ৰূপত উল্লেখ আছে। অগ্নিপুৰাণত ৩৮৩টা অধ্যায় আছে আৰু ১২,০০০ শ্লোক আছে। এই পুৰাণক ভগৱান বিষ্ণুৰ বাওঁ চৰণ বুলিও কোৱা হয়। আকাৰত এই পুৰাণ সকলোতকৈ সৰু যদিও এই পুৰাণত সকলো বিদ্যাৰ বৰ্ণনা আছে। ৯ নম্বৰত হ'ল ভৱিষ্য পুৰাণ। আপুনি জানেনে ভৱিষ্য পুৰাণ কি আৰু ভৱিষ্য পুৰাণ কোনে ৰচনা কৰিছিল? ১৮ পুৰাণৰ ৯মখন পুৰাণ হৈছে এই ভৱিষ্য পুৰাণ। মহৰ্ষি বেদব্যাসে এই পুৰাণ সংস্কৃত ভাষাত লিখিছিল। ভৱিষ্য পুৰাণত ১৪,৫০০ শ্লোক আছে তথা এই পুৰাণত ধৰ্ম, নীতি, সদাচাৰ, ব্ৰত, দান, আয়ুৰ্বেদ আৰু জ্যোতিষৰ বিষয়ে উল্লেখ আছে। নামটোতেই ইয়াত বহু কথা সোমাই আছে, অৰ্থাৎ ভৱিষ্যতৰ হ'বলগীয়া বহু ঘটনা পৰিঘটনাৰ বিষয়ে এই পুৰাণে খুব সুন্দৰকৈ বৰ্ণনা আগবঢ়াইছে। শৈলী আৰু বিষয়বস্তুৰ ক্ষেত্ৰত এই পুৰাণ যথেষ্ট গুৰুত্বপূৰ্ণ। এই পুৰাণে সূৰ্যদেৱৰ পূজন বিধি আৰু মহিমাৰ বিষয়েও সুন্দৰকৈ বৰ্ণনা আগবঢ়াইছে। ১০ নম্বৰত আহিল ব্ৰহ্ম বৈবৰ্ত পুৰাণ। আপুনি জানেনে ব্ৰহ্ম বৈবৰ্ত পুৰাণ কি হয় আৰু এই পুৰাণৰ ৰচক কোন? ১৮ পুৰাণৰ ১০মখন পুৰাণেই হৈছে ব্ৰহ্ম বৈবৰ্ত পুৰাণ। সংস্কৃত ভাষাত বেদব্যাসে উল্লেখ কৰা এই পুৰাণ যথেষ্ট গুৰুত্বপূৰ্ণ। এই পুৰাণত ২১৮ অধ্যায় আৰু ১৮,০০০ শ্লোক আছে। ইয়াত বহুকেইটা ভক্তিপূৰ্ণ আখ্যান আছে। এই পুৰাণেও যশোদানন্দনকেই পৰম ব্ৰহ্ম বুলি স্বীকাৰ কৰিছে। তেওঁৰ ইচ্ছা অনুসৰিয়েই এই সৃষ্টিৰ যে নিৰ্মাণ হৈছে সেয়া এই পুৰাণে সিদ্ধান্ত দিছে। লগতে এই পুৰাণে কৈছে ভগৱান শ্ৰীকৃষ্ণ মানে নাৰায়ণৰ পৰাই ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু এই সৃষ্টিৰ ৰচনা হৈছিল। এই পৃথিৱীত জীৱৰ উৎপত্তি কেনেকৈ হৈছিল, কেনেকৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই জল, বায়ুৰ সৃষ্টি কৰি বা এই জীৱজগত কেনেদৰে সৃষ্টি কৰিছিল তাৰ সুন্দৰ বিৱৰণ আছে। ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণৰ লীলা, ভগৱান গণেশৰ জন্ম কথা আৰু তেওঁৰ লীলাৰ বৰ্ণনা কৰিছে এই পুৰাণে। ১১ নম্বৰত আহিল লিংগ পুৰাণ। আপুনি জানেনে এই লিংগ পুৰাণৰ ৰচক কোন আৰু এই লিংগ পুৰাণৰ অৰ্থ কি? কি আছে লিংগ পুৰাণত? এই পুৰাণৰো ৰচক হৈছে বেদব্যাস। ইয়াত থকা ১১,০০০ শ্লোকত শিৱৰ মহিমাৰ বিষয়ে সুন্দৰ চিন্তন কৰা হৈছে। ইয়াত ভোলানাথৰ ২৮ অৱতাৰৰ বিষয়ে উল্লেখ আছে। সমান্তৰালভাৱে ইয়াত ৰুদ্ৰ অৱতাৰ আৰু লিংগোদ্ভৱৰ কথাও উল্লেখ আছে। এই পুৰাণত সৃষ্টিৰ কল্যাণৰ কাৰণে ভোলানাথৰ দ্বাৰা জ্যোতিলিংগৰ প্ৰকট হোৱাৰ ঘটনাৰ বিষয়েও উল্লেখ আছে। সমান্তৰালভাৱে শিৱ পূজা, শিৱৰ নামত ব্ৰত, পূজন বিধিৰ আদিৰ বিষয়েও সুন্দৰকৈ উল্লেখ আছে। এই পুৰাণত উল্লেখ থকা পূজন বিধিৰে মনুষ্যই পূজা প্ৰাৰ্থনা কৰিলে মনুষ্যই মুক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়। ১২ নম্বৰত আহিল বৰাহ পুৰাণ। আপুনি জানেনে বৰাহ পুৰাণ কি হয় আৰু এই পুৰাণৰ ৰচনা কোনে কৰিছিল? ১৮ পুৰাণৰ ভিতৰত ১২ নম্বৰ পুৰাণ ভাগেই হৈছে বৰাহ পুৰাণ। এই পুৰাণৰ ৰচকো মহৰ্ষি বেদব্যাস। সংস্কৃত ভাষাত লিখা এই পুৰাণত ২৭০টা অধ্যায় আৰু ১০,০০০ শ্লোক আছে। এই পুৰাণত ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ বিষয়ে উল্লেখ আছে। কোৱা হয় সৃষ্টিৰ উদ্ধাৰৰ কাৰণে ভগৱান বিষ্ণুৱে বৰাহ ৰূপে অৱতাৰ ধাৰণ কৰিছিল। সেইবাবেই এই পুৰাণত বৰাহ কথা,
ব্ৰত, তীৰ্থ, দান, যজ্ঞ আদিৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ইয়াত ভগৱান শ্ৰীনাৰায়ণৰ পূজন বিধি, মা পাৰ্বতী আৰু ভগৱান ভোলানাথৰ কথা, তীৰ্থ আদিৰ বিষয়েও খুব সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ভগৱান বৰাহে দিয়া জ্ঞান, ঋষিমুনিসকলে কৰা দানৰ জৰিয়তে পোৱা পুণ্যৰ বিষয়েও বৰ্ণনা কৰা হৈছে এই পুৰাণত। ইয়াত গণপতি চৰিত্ৰ, শক্তি মহিমা, কাৰ্তিক চৰিত্ৰ, ত্ৰিশক্তি মহাত্মা আদিৰ বিষয়েও খুব ধুনীয়াকৈ বৰ্ণনা কৰা আছে। এই পুৰাণে গোদানক অতি গুৰুত্বপূৰ্ণ বুলি সিদ্ধান্ত দিছে। 13 নম্বৰত আহিল স্কন্দ পুৰাণ। আপোনালোকে জানেনে স্কন্দ পুৰাণ কি হয়? কি আছে এই স্কন্দ পুৰাণত? 18 পুৰাণৰ ভিতৰত 13 নম্বৰ পুৰাণেই হৈছে স্কন্দ পুৰাণ। সংস্কৃত ভাষাত মহৰ্ষি বেদব্যাসে এই পুৰাণ লিখিছিল। এই পুৰাণত শিৱপুত্ৰ কাৰ্তিকৰ নামত এক নাম স্কন্ধও আছে। এই পুৰাণত থকা 81,100 শ্লোকত অযোধ্যা, যমুনা, বদ্ৰিকা আশ্ৰম, দ্বাৰকা, জগন্নাথপুৰী, কাশী, কন্যাকুমাৰী, ৰামেশ্বৰ আদিৰ দৰে তীৰ্থৰ মহিমাৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰা আছে। ইয়াত নৰ্মদা, গংগা, সৰস্বতীৰ নদীৰ বিষয়েও খুব ধুনীয়া কথা আছে। লগতে প্ৰতিমাহে আহিবলগীয়া ব্ৰত আৰু ব্ৰতৰ কথাৰ বিষয়েও এই পুৰাণে ধুনীয়াকৈ বৰ্ণনা কৰিছে। ইয়াত ধৰ্ম, যোগ, সদাচাৰ, ভক্তি আৰু জ্ঞানৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে। বহু মহান সন্ত, শিৱ পাৰ্বতীৰ বিবাহ আৰু কাৰ্তিকৰ জন্ম কথাৰ মনোৰম বৰ্ণনা আছে এই পুৰাণত। 14 নম্বৰত আছে বামন পুৰাণ। আপুনি জানেনে এই ব্ৰাহ্মণ পুৰাণ কি আৰু এই পুৰাণৰ ৰচক কোন? 18 পুৰাণৰ 14 নম্বৰ পুৰাণ ভাগেই হৈছে ব্ৰাহ্মণ পুৰাণ। এই পুৰাণে ভগৱান বিষ্ণুৰ ব্ৰাহ্মণ অৱতাৰৰ বিষয়ে উল্লেখ কৰিছে। সংস্কৃত ভাষাত উল্লেখ থকা এই পুৰাণত 10,000 শ্লোক আছে, যি শ্লোকত শিৱলিংগৰ পূজা বিধি, শিৱ পাৰ্বতীৰ বিবাহ, গণেশ পূজন আদিৰ বিষয়েও জ্ঞান লাভ কৰিব পাৰি। এই পুৰাণত ভক্ত প্ৰহ্লাদৰ বিষয়েও সুন্দৰ আখ্যান আছে। বিভিন্ন ধৰণৰ ব্ৰত কেনেদৰে পালন কৰিব লাগিব সেই বিষয়েও এই পুৰাণে উল্লেখ কৰিছে। 15 নম্বৰত আহিল কুৰ্ম পুৰাণ। এই পুৰাণৰ নাম শুনিছেনে? এই পুৰাণত কি আছে আপুনি জানেনে? 18খন পুৰাণৰ ভিতৰত 15 নম্বৰ পুৰাণ ভাগেই হৈছে কুৰ্ম পুৰাণ। এই পুৰাণৰো ৰচক হৈছে মহৰ্ষি বেদব্যাস। এই পুৰাণৰ ভাষাও হৈছে সংস্কৃত। শ্ৰীহৰি বিষ্ণুৱে যিবোৰ কথা কৈছিল সেয়া এই পুৰাণত উল্লেখ আছে। পাপ নাশ কৰিব পৰা ব্ৰতৰ বিষয়ে এই পুৰাণত উল্লেখ আছে। এই পুৰাণত প্ৰায় 18,000 শ্লোক আছে। এই পুৰাণত ভগৱান বিষ্ণুৰ দিব্য লীলাৰ সুন্দৰ বৰ্ণনা আছে। কৰ্ম ধৰ্মৰ বিষয়েও এই পুৰাণে মনুষ্যক জ্ঞান প্ৰদান কৰিছে। এই পুৰাণত কাল গণনা, ব্ৰহ্মদেৱৰ আয়ু, পৃথিৱীৰ উৎপত্তি আদিৰ বিষয়ত এই পুৰাণত সুন্দৰকৈ বৰ্ণনা আছে। লগতে এই পুৰাণত প্ৰলয় কালৰো বৰ্ণনা আছে। 16 নম্বৰত আহিল মৎস্য পুৰাণ। মৎস্য পুৰাণ 18 পুৰাণৰ 16 নম্বৰত থকা এখন অন্যতম পুৰাণ। এই পুৰাণৰ ৰচক কোন আপুনি জানেনে? কি আছে এই পুৰাণত? বেদব্যাসে লিখা এই পুৰাণৰ 14,000 শ্লোকত ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ ধাৰণ কৰি কেনেদৰে ধৰ্ম ৰক্ষা কৰিছিল সেই বিষয়ে উল্লেখ আছে। মৎস্য অৱতাৰ লৈ ভগৱান বিষ্ণুৱে সপ্তঋষিক যি উপদেশ দিছিল সেয়া এই পুৰাণে উল্লেখ কৰিছে। এই পুৰাণত বিভিন্ন ব্ৰত, তীৰ্থ, যজ্ঞ আদিৰ মহিমাৰ বিষয়ে উল্লেখ কৰিছে। নৰ্মদা, কাশী আদিৰ মহাত্মাৰ বিষয়ে কোৱা হৈছে। লগতে ত্ৰিদেৱৰ মাহাত্ম্যৰ বিষয়েও এই পুৰাণে বৰ্ণনা কৰিছে। নৱগ্ৰহ, 3 যুগ, নৃসিংহ অৱতাৰ, সাবিত্ৰী কথাৰ বিষয়েও এই পুৰাণে উল্লেখ কৰিছে। 17 নম্বৰৰ পুৰাণখন হৈছে অন্যতম, সেয়া হৈছে গৰুড় পুৰাণ। মনুষ্যৰ জীৱন মৃত্যুৰ পৰা আত্মালৈকে সকলো কথা এই গৰুড় পুৰাণত উল্লেখ আছে। ভগৱান নাৰায়ণে তেওঁৰ বাহন গৰুড়ক যিখিনি কৈছিল সেইখিনি কথাই এই গৰুড় পুৰাণত উল্লেখ আছে। এই পুৰাণ সম্পূৰ্ণ বিষ্ণু ভক্তিৰ ওপৰত আধাৰিত। সনাতন ধৰ্মত এজন ব্যক্তিৰ মৃত্যুৰ পিছত এই পুৰাণ পাঠ কৰাৰ নিয়ম আছে। এনেকুৱা কৰিলেই আত্মাই মুক্তি লাভ কৰে বুলি কোৱা হয়। বিশ্বাস কৰা হয় গৰুড় পুৰাণ পঢ়িলে মনুষ্যৰ আত্মজ্ঞান হয়। এই পুৰাণত থকা 19,000 শ্লোকত ভক্তি, বৈৰাগ্য, নিষ্কাম, সদাচাৰ, শুভকৰ্ম, তীৰ্থ, দান আদিৰ গুৰুত্বৰ বিষয়ে উল্লেখ আছে। এই পুৰাণত ব্যক্তিৰ অন্তিম যাত্ৰা আৰু সেইদিনা কৰিবলগীয়া সকলো কাৰ্যৰ বিৱৰণ আছে এই পুৰাণত। মৃত্যুৰ পিছত মনুষ্যৰ লগত বা সেই আত্মাটোৰ লগত কি হয় আৰু মনুষ্যৰ আত্মাৰ দশা কি হয় সকলোবোৰ উল্লেখ আছে এই গৰুড় পুৰাণত। জ্যোতিষ শাস্ত্ৰ, ধৰ্ম আৰু যোগৰ বিষয়েও এই পুৰাণত উল্লেখ আছে। 18 নম্বৰত আহিল ব্ৰহ্মাণ্ড পুৰাণ। 18 পুৰাণৰ 18 নম্বৰ স্থানত থকা এই ব্ৰহ্মাণ্ড পুৰাণ কি হয় আপুনি জানেনে?
এই পুৰাণত 3টা ভাগ আছে, পূব, মধ্য আৰু উত্তৰ ভাগ। 12,000 শ্লোক আছে এই পুৰাণত। 18 পুৰাণৰ অন্তিমখন পুৰাণ বুলিয়েই এই পুৰাণক কোৱা হয়। কিন্তু বৈজ্ঞানিক দৃষ্টিৰ পৰা ই বহুত বেছি গুৰুত্বপূৰ্ণ। এই পুৰাণত সমস্ত ব্ৰহ্মাণ্ড আৰু গ্ৰহৰ বিষয়ে বিস্তাৰিত ৰূপত উল্লেখ আছে। সূৰ্যবংশী আৰু চন্দ্ৰবংশীৰ ৰাজবংশৰ কথা, ৰজাৰ কথা এই পুৰাণত উল্লেখ আছে। এই পুৰাণত পৰশুৰাম কথাৰ বিষয়ে উল্লেখ আছে। 18 পুৰাণৰ বিষয়ে আপোনাক আমি এই ভিডিঅ'টোত সংক্ষেপতে জনাবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টোৰ পৰা আপুনি কি শিক্ষা পালে সেয়া আমাক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পালে যিমান পাৰে সিমান আপোনজনলৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে প্ৰথম আপুনিয়েই পায়। ধন্যবাদ।